Guys, বিখ্যাত আহা বুলি কয় ছিংগাপুৰৰ বিখ্যাত যোনটো ছিংগাপুৰ কলি আপোনালোকে গুগল মাৰে এখন বস্তু আহিব তো গাইছ এবাৰ আমি গধূলি ওলাই মানে গধূলি এতিয়া এটা বাজছি আপোনাৰ 5টা আৰু ইণ্ডিয়া টাইম মতে 2টা তো হে গাইজ স্বাগতম ফ্ৰম ছিংগাপুৰ গাইজ ছিংগাপুৰৰ প্ৰথম ভিডিঅ'টো দিছোঁ আপোনালোকক কেনে লাগে ক'ব কমেণ্টটো এইটো ভিডিঅ'ৰ আৰু ছেকেণ্ড ভিডিঅ'টো আপোনালোকৰ মাজত এতিয়া বৰ্তমান লৈ আহিছোঁ মই কৈছোঁ ছেকেণ্ড ভিডিঅ'টোত তাতকৈ অলপ বেছি বস্তু দেখা পাব ছিংগাপুৰ আমি কেনেকৈ আহিলোঁ কেনেকৈ বস্তু পালোঁ গোটেই দেখা পাব লগতে থাৰ্ড ভিডিঅ'টো সেইটো মানে থাৰ্ড ভিডিঅ' আহিব যিটো ব্লগ নহয় এটা মুভি আহিব মানে থাৰ্ড ভিডিঅ'টো বাপৰে বাপ কি এটা হৈছে মই কৈ আছোঁ গোটেই দেখা পাব কিন্তু ছেকেণ্ড ভিডিঅ'টো কম নহয় ছেকেণ্ড ভিডিঅ'টোত আমি ডাইন'ছৰ চালোঁ তাৰপৰা কিবা কিবি বহুত চালোঁ গম পাব ঠিক আছে এতিয়া আহক আমি বেছি কথা নকওঁ ডাইৰেক্ট লগ পাম ভিডিঅ' থেংক ইউ তো সিদিনাখনে আমি এনেকৈ ৰাস্তা ফুটপাথত বহাৰ দৰে এনেকৈ ছিংগাপুৰ এয়াৰপৰ্টত খানা খাই দিলোঁ এটা বেলেগ এক্সপিৰিয়েঞ্চ হ'ল মানে এনেকৈ এয়াৰপৰ্টত এনেকৈ বহি কিনে খানা খালোঁ আৰু ইয়াৰ পৰা আমি সেইদিনাখনে এখন টেক্সি ল'লোঁ টেক্সিৰ পৰা আমি যাম বলক এতিয়া আমি চাওঁ কি ক'ত গ'লোঁ কি কৰিলোঁ তোমাৰ গেছ এনেকৈ আমি সোমাই দিলোঁ ছিংগাপুৰ এবাৰ চাব পাৰে ছিংগাপুৰ ৰাস্তা চাওক সেইফালেও ৰাস্তা এইফালেও ৰাস্তা এই সন্ধি গাড়ী যাব সন্ধিও গাড়ী যাই আছে আৰু চাব কিমান চাফা বাপৰে আৰু আমাৰ গাড়ী চাব লগা মই দেখাইছোঁ গাড়ী নাইয়া এই বাপৰে এখন গাড়ী নে এখন বুলি নহয় আৰু গোটেইছোঁ অ'ডি মাৰ্চিডিছ বাপৰে আৰু গাইছ লগত গোটেইখিনি দেখাই আছোঁ তাৰ চৰকাৰ জড়িত হৈ থাকক এতিয়া বলক আমি এবাৰ ছিংগাপুৰ ৰাস্তা দেখিলে গাইছ চাফা আৰু বহুত চাফা আচলতে এই চাওক ইচ চাফা guys, this is called Singapore. Wow, wow, wow. अरे गाना बजाना বিখ্যাত আহা বুলি কয় ছিংগাপুৰৰ বিখ্যাত যোনটো ছিংগাপুৰ কলি আপোনালোকে গুগল মাৰে এখন বস্তু আহিব হয় গাইছ এতিয়া খাব পাৰে আপোনালোকে এই আধা মানে ওপৰখিনি মানে সিংহ আৰু তলখিনি মাছৰ সেই আৰু পানী বুট থাকে আৰু মই শুনিছোঁ গধূলি হ'লে বোলে আপোনাৰ ৰং দিলে হল হয় আৰু পানী চাকাৰে এই পানীত নামলি মই মানে জুবিন তালৈ মনত পৰি যাব গতিকে আমি নাম লাগিব আৰু সেইফালে এটা চাব পাৰে এখানতো বাপৰে বাপ ইছ তুমি কিবা ক'বা নেকি সেই মুহূৰ্তত নকওঁ আৰু ক'ব নালাগে তাতে ঠিক আছে
এতিয়া আমি লগ পাই আছোঁ মানুহ ভিডিঅ' কল মানে গাইছ এনজয় হৈ 10 মিনিট সময় দিয়া নহয় নহয় 10 মিনিট কি সময় দিয়া নহয় দিছ ইজ এ ফৰেনাৰ বহুত আছে বহুত ফৰেনাৰ তো গাইজ আমি গম পাইছোঁ আপুনি ছিংগাপুৰ আহিছোঁ আৰু ছিংগাপুৰ আহি কিনে এই দুটা আহিছে হাৰ্ট অফ দ্য চিটি ছিংগাপুৰত এইফালে এটা ঠিক আছে আৰু এইফালে এই ভিডিঅ'টো বাপৰে বাপ ভিডিঅ'টো একদম বিশ্ববিখ্যাত বুলি ক'লি বাকী গাইজ মানে আমাক মানে মানে সেই কৰিব দিয়া নাই ভিডিঅ'টো আৰু গাইজ মই কৰিম বাৰু যিখিনি পাৰোঁ এনে দেখুৱাখিনি কৰি আছোঁ আৰু কালি ভিডিঅ'টো অলপ বেছি হ'ব আমাক হ'ব কিবা কবি যদি কৈ দি ন কি ক'ম আৰু জাগা দেখি মস্ত মস্ত বিল্ডিং বেলেগ তোমাৰ গাইজ দূৰৰ পৰা চালি বস্তুখিনি আমাক দেখা পাইছা আপোনালোকে মানে গাইজ মই কি ক'ম তোমালোক মানে গাইজ ভাল বস্তুখিনি ভালকৈ দেখাব পৰা নাই আচলতে সেইকাৰণে মানে টাইম দিয়ে 10 মিনিট বা 15 মিনিট চাই কিনে শেষ কৰ তাতে ফটো উঠিবি ভিডিঅ' কৰিবি সেনে বস্তু অলপ দিগদাৰ হৈছে অলপ কিবা কষ্ট কৰি ল'ব এতিয়া আমি ৰুমত গৈছোঁ ৰুমত যাই কিনে অলপমান ফ্ৰেছ হৈ কিনে আকৌ গধূলি আহিম চাই পুঠেং তো গাইজ এইবাৰ আমি গধূলি ওলাই আহিলোঁ মানে গধূলি এতিয়া এটা বাজিছে 5টা আৰু ইণ্ডিয়া টাইম মতে 2 মানে 2 আঢ়ৈটা মানে ইয়াতে 2.5 ঘণ্টা ফাষ্ট ঠিক আছে যোগ যে আমি তাত লগ পাম ডাইৰেক্ট ঠিক আছে আমি এই ক'ত আছোঁ চকুতে গাইছ হেৰি হয় মই বুজি পাইছোঁ লাইটিং ষ্টাৰ হয় ইয়াতে ওপৰত ৰাতি হেৰি বৈ থকা হ'ব ইয়াত ৰাতি বৈ থকা লাইটিং ষ্টাৰ এতিয়া আমি ইয়াত আহিছোঁ বলক এতিয়া এণ্ট্ৰি আছে তাৰপৰা লাইটিং ষ্টাৰ দেখাব ইয়াত ঠিক আছে বলক কিবা ক'বা নেকি তুমি ইয়াত অঁ ঠিক আছে साइड बार तो अंदर से गाइस मोड क्या दाइसी अरे बाप रे है ना साइड ये तो बने रही है ना बोले ये लेंटे दाही से এই বস্তু যেটা রাত্রি ভাঙবে রাত্রি এটা আমি पानी कहाँ से मिलता है खान दुनिया और बेले गई আমি যে বতো আই বেছি জোৰ এক্সট্ৰিম বাপৰে এইবিলাক চাকচোন মাই নাইন ব্লাষ্টাৰ মজা লাগে দে মজা তো গাইজ আমি বৰ্তমান আছোঁ এখন জুৰাছিক এইফালে ওপৰত দিছে আছে না এইফালে আমাৰ ডেকা লুকে আছে লাজতে দোকান এইগিলা বস্তু চাব লাগে আপোনালোকে চিন্তা কৰিব লাগিব ছিংগাপুৰ গাইজ এনে নামখন নাই ছিংগাপুৰ তাতে বহুত ঘটনা হৈ গৈছে যদি মই জেগাটো পাওঁ আৰু মই ভাবোঁ যে গাইজ অসমতো এনেকুৱা এটা জেগা হ'ব 2025 গাইজ মোক দেখে খোৱাৰ আৰু গাইজ দৃশ্য ভোগ কৰক আহা গাইজ কি কৈছে এইগিলা আহ গাইজ কি কৈছোঁ গম পাবি 1 2 3 要全是推的吧？
গাইছ এটা কথা কওঁ গাইছ এনেকুৱা ভাবক যে এখন দেশ কিমান উন্নত হ'লে গিলাখান বস্তু চাব পাৰিম যদি দেখালোঁ ডাইনাছৰে এনেকুৱা কথা কয় হা এই চুইগিলা কেনে কৰিছে গিলা মই তাই আশা কৰোঁ যে সমুদ্ৰগিলা হ'ব একদিন আমি একদিন তো গাইছ যিখিনি লাগি ভিডিঅ' চাইছে আপোনালোকে মই কওঁ কেনে লাগিল মানে গাইছ কেনে এটা বস্তু বনাইছে মাছটো কৈছোঁ বস্তুখিনি আৰু ইয়াতে কিবা ডেঞ্জাৰ লাগি কিনে ই আল্টু পাল্টু বকি আল্টু পাল্টু নফাল বস্তু বকিছে আৰু বত্তা ওলাই আহিব ডেঞ্জাৰ এটা মানে কি লেভেল চায়েন্স প্ৰয়োগ কৰিছিল ভাবিব লাগিব ঠিক আছে তো এতিয়া চাব লাগে চাব মই বেছি আপোনালোকক নকওঁ চাই ৰাখিব থেংক ইউ Easy girl. Hey, easy Blue. Easy girl. Alright. Calm down. Okay, Blue. Okay. Well, ladies and gentlemen, meet Blue. Now I know she just made a very strong first impression. Very fierce indeed as she fits to lead off the Velociraptor pack here at Jurassic World. But not to worry. Kita boleh dinosaur koni. Guys, kita dinosaur koni. Koni. Ah. Ini India nih guys. Real dinosaur. Real dinosaur, real. असल डायनासोर है वीडियो हो रही है आप लोगों के सब ये लोग ना बांधी खोल हाँ. बांधी खोल से उनको खुली करे ना ये खाई दी वो मार असली. हाँ. हाँ Ini aku nak flip ni kan. তো গাইস আমি আহি পালোঁ ৰুম তো চাব পাৰে ৰুম মই দেখিছোঁ মোৰ দেখিছোঁ তো গাইস এই যে এনেকৈ আহিব লাগিব এইটো এটা আমাৰ ৰুম চাব পাৰে কেনে এটা অৱস্থা হৈছে বৰ্তমান ৰুমটোৰ ঠিক আছে বাৰু আৰু এটা হৈছে এণ্ড ৰুম গাইস এতিয়া কমল কিবা ক'বা নেকি তই ইমানখিনি দি গেলা মই এইবিলাকত নাই নহয় আজি মই কথা এটা ক'ব আজি দি গেল তাকে কি ক'বি এতিয়া কি ক'ম আৰু হা? কালি ধামাল হ'ব যাই আছে কালি মানে আমি হেৰিত যাম আমি এইটো কি কিবা আজি কি বেয়া লাগছে তোৰ আজি আকৌ বেয়া লাগে তই কালি ঝামালা বুলি মই কিনছো তুই কি কিনছি তাকে দেখিছি 900 টকা দিছি আজি মোৰ দৈটো ৰুমটো অলপ ভালেই হৈছে আমাৰতো ভাল নাই আজি কালি কল কেনেকৈ থাকিব লাগিব যে মোক এই নয়ন তোৰ লগত নয়নে কি গম পা নাপা নয়নে কি গম পা নাপা এই তাতে গেছিলো কলকাতাৰ পৰা গুৱাহাটী গেলি দৰিখিনি মোৰ নহ'লে তই কি কৰিম কি বুলি লগত এই মাকৰাজাল লাগি আছে হাজাৰ উন্নত হ'লে কি হ'ব মাকৰাজাল দি ধানা আমাৰতো মাকৰাজাল নাই আকৌ কি ক'বা তুমি নাই তাতে কোন হ'ব আৰু মোৰ কথা নাই তোমাৰ ইজি হ'ব হ'ব গাইছ এটা তিনিটা বাক্য লেখা আছে তিনিটা বাক্য লেখা আছে নো টেলিং আফটাৰ 10 PM আৰু আছে না 10টাতো বাজাই নাই মানে গাইছ এইমাত্ৰ এই তোমাৰ মালিকনি ইয়াৰে মালিকনি একদম দিছে গৈছে বোলে কিয় কথা পাতিছে আমি কথা পাতিছিলোঁ 10টা নাপাই যায় বাজাই নাই মানে 10টা মানে এটা টাইমটো অলপ বাঢ়া মানে এতিয়া বাজছে 5:41 আৰু এই ইণ্ডিয়ান টাইমত বা 5:40 আৰু এই তোমাৰ হেৰি মাতি না 8:10 হৈছে আমাৰ এই ছিংগাপুৰ লোকেল টাইম মতে আৰু তাতে নো স্পীকাৰ নো এলাৰ্ম নবজা সেইগিলা নবজাওঁ আৰু তাতে চাৰ্জাৰ লগাই আছে বাকী গাইছ আজি ভিডিঅ'টো এইখিনি সমাপ্ত কৰোঁ আজি ভিডিঅ'টো যিমানখিনি পাৰোঁ দেখালোঁ আপোনালোকৰ ছিংগাপুৰ এটা আৰু গাইছ কালি আমাৰ লাষ্ট ডে তাৰপৰা আমি গাইছ
চাব লাগিব আকৌ অসম আৰু গাইছ এই মানে মই থকা কওঁ নে নহয় না তাকে দিওঁ মই কথা কওঁ এই এনেকুৱা বাহিৰৰ জেগাত এনেকুৱা বাহিৰৰ জেগাত মানে তোৰ খুব বেছি 3-4 দিন তোৰ যদি বেছি দিন হৈছে 5-6 দিন মান হৈছে তেতিয়া থাকবই চিনা দেখা হাজাৰ তোৰ ঘৰটো বোলে জুবুৰীয়া হওক বা কিবা ভাঙা চিঙা হওক তাতে যাব মন যাব কিন্তু আমাৰ এইটো মোৰ মতে ঠিকে আছে 4 দিন মানে একদিনতো আহোঁতে গেল কালি দুদিন না সেনেকৈ যাব কিন্তু দুদিন আৰু 2 দিন থাকিম 2 দিন থাকি এনজয় কৰি কি কথা আৰু তহঁতকে এনজয় কৰিবি গৈছে এনজয় নকৰি কিনে পইচা কাম নকৰি কিনে গৈছে তহঁতৰ মানে সেই নহ'ব তুমি জানো তই কি দিছে যাইলে জানে কিন্তু মই সেইটো নাপাওঁ মানে হেৰি এক ছেকেণ্ড এইগিলাখান আকৌ নকপি দিব কেম্বা দেখিছে তাই এতিয়া হেৰি কি বুলি কয় মানে ৰুমকেইটা সৰু হ'ব পাৰে কিন্তু ভাল আছে মানে এনজয় কৰা খালি হাল্লা চাল্লা কৰা আগদিনা মানে ৰুমকেইটা হেৰিটো পৰ্দা চৰ্দা দি থৈ দিছে নহয় গেছ নকওঁ ইমান সি তই খৰচ কৰিছে তহঁতে এই ৰুম এনেকুৱা দিব লাগে নে অলপমান স্পেচ থকা দিব লাগে এইটো ৰুম হ'ল নেকি ৰুম হ'ল এই ভেলা ঘৰ বনাই দি ঘৰ সেনে আনিছি এটা উমলা হালা আনিছি এনেকুৱাটো ৰুম এতিয়া গাইছ মই কাপোৰ গা ধুবা যাবা গা ধুবা আমি গা চা ধুই আহিলোঁ কালিৰ পৰাই গা ধোৱা নাই কালিৰ পাই গা ধোৱা নাই আচলতে আমি আজি গা ধুলোঁ কালি পৰা গা ধুলোঁ আৰু ডাঙৰ কামটো হৈছে আৰু মানে গাইছ কালি মই কওঁ মানে গাইছ মাকটোক একদম বহি 6 দিন একদম হৈছে 6 দিন নহয় কি হ'ব তাকে এই এচি খাই আছোঁ এই ভাই মই কৈছোঁ গাইছ এই এয়াৰপৰ্টত সোমোৱাৰ পৰাই আমাৰ সেই গুৱাহাটী এয়াৰপৰ্টত সোমোৱাৰ পৰাই তাৰপৰা আমি ফ্লাইটত বহিলোঁ তাতেও এচি আকৌ তোমাৰ কলকাতাক গ'লোঁ তাতেও কলকাতা এয়াৰপৰ্টত তাত এচি কলকাতা ফ্লাইটখন গ'লোঁ ইণ্ডিগ' তাতেও এচি আহিলোঁ আকৌ কি কবি এচি ন এচি যাবা খাই ভাল তাতে কিন্তু মই উঠিছিলোঁ আৰু ফ্লাইটত কিন্তু কালি কলকাতাত গ'লে আহোঁতে যিটো এক্সপিৰিয়েঞ্চ হৈছে নামাৰ টাইমত মাথা বিষাই দিছে মোৰ আৰু মানে গাইছ মানে কালি ঘুমটি একদম মাৰ নাই এই প্লেন আছিল কেইটা আছিল আঢ়ৈটাৰ পৰা না আঢ়ৈটাৰ পৰাই আহি উঠিব কেতিয়া গৈছে নো 7টা 9টা হৈছে নেকি ইণ্ডিয়ান টাইমত 6:30 6:30 আকৌ তোৰ হেৰি ছিংগাপুৰ টাইমতে 9:30 এতিয়া তাৰপৰা আৰু গাইছ এতিয়া আহিৰি কেনে ফুৰা মানিছে ৰখাৰ গিলে কিনে আহে তাৰপৰা 10 বেগিলে থৈছি ফুৰা মানিছে আৰু এই আহি ৰুমটো বহিছোঁ আৰু সেই কথা এতিয়া আমি যদি কিবি ক্লিপ পাওঁ সেই ক্লিপ নাথৰে গাইছ আজি হয়তো সেই সমাপ্ত গাইছ কালি কথা আছে আপোনাক মৰম আশীৰ্বাদ দিব ৰাখিছোঁ যিহেতু মই ভিডিঅ'কেইটা এতিয়া আপোনাক দিয়া নাই ডাইৰেক্ট মই ঘৰত যোৱাৰ পিছত দিম গতিকে যি হৈছে আৰু অলপ মৰম দিব আশীৰ্বাদ দিব কাইলৈ লগ পাইছোঁ সকলোকে নতুন ব্লগ কালিতো ব্লগত কালি নাচা হ'ব বোলে মই শুনিছোঁ আৰু হ'বা চবকে এতিয়া বাই বাই দি কালি লগ পাম আকৌ ঠিক আছে থামছ আপ